নমস্কাৰ, মই প্ৰিয়ংকাই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা অন্য ভিডিঅ'লৈ। আৰু আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই মোৰ ডেলিভাৰী টাইমত কি বস্তু লগত নিছিলোঁ আৰু কি বস্তু তাত কিনিব লগা আছিল, কেনেধৰণৰ প্ৰব্লেম ফেচ কৰিছিলোঁ। কাৰণ আজি যদি এই বস্তু শ্বেয়াৰ কৰিলোঁ তেতিয়া আপোনালোকৰ কাৰণে এটা সুবিধা হ'ব, সেয়ে ভাবি ভিডিঅ'টো বনাব লৈছোঁ। শেষলৈকে চাব, স্কিপ নকৰিব। আৰু লগতে মই ভাবিছিলোঁ মাক আৰু সন্তান দুয়োৰে কাৰণে ভিডিঅ' বনাম, কিন্তু বহুত বেছি দীঘলীয়া হৈ যাব। সেইকাৰণে আজি মাকৰ কাৰণে বনাম। নেক্সট ভিডিঅ'ত মই সন্তানৰ কাৰণে লাগতিয়াল ভিডিঅ'টো বনাম। তেন্তে দেৰি নকৰি ভিডিঅ'টো চাব শেষলৈকে। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকলে কৰা নাই। অলপ আগবাঢ়ি যাবলৈ মোকো সুবিধা অকণমান দিয়ক। ঠিক আছে, তেন্তে ভিডিঅ'টো ফাললৈ আগবাঢ়োঁ। প্ৰেগনেঞ্চিৰ আৰম্ভণিৰ পৰা যিখিনি ৰিপৰ্ট আছে সেই গোটেইখিনি ৰিপৰ্ট এটা ফাইল বনাই ৰখাটো ইম্পৰ্টেণ্ট। বাস্কেট, পিলো কভাৰ, বেড কভাৰ, ব্লেংকেট। চিজাৰিন অপাৰেশ্যন কৰিলে অলপ ঠাণ্ডা লাগে, তেতিয়া ব্লেংকেটখনৰ প্ৰয়োজন হয়। মোৰ ক্ষেত্ৰত হৈছিলে। নাইটি, মেটাৰ্নিটি ব্ৰা, মেটাৰ্নিটি পেণ্টি এণ্ড মেটাৰ্নিটি পেজ, সেইবোৰ অফলাইন অনলাইন দুইটাতেই পাই যাব। আৰু লগত লাগিব স্কাৰ্ফ, স্লিপাৰ, 3/4 ফ্ৰণ্ট বটম নাইটি, পেটিকোট। স্কাৰ্ফখন লাগে ব্ৰেষ্ট ফিডিং কৰা টাইমত নিজকে প্ৰয়োজন হয়। হেণ্ড টাৱেল, বডি ক্লিনিং উইপছ, হেণ্ড ৱাছ, হোম কামিং ড্ৰেছ এযোৰটোতো লাগিবই। আৰু লগতে লাগিব হেয়াৰ কম্ব, হেয়াৰ অইল, হেয়াৰ ৰিবন, হেয়াৰ ক্লিপছ। অপাৰেশ্যন ৰুমত নিয়াৰ আগতে চুলিখিনিৰ পূৰা অইল লগাই বেনুগুঠি ল'ব লাগে। মোৰ ক্ষেত্ৰত বহুত বেছি প্ৰব্লেম হৈছিলে। আৰু লাগিব ৱাটাৰ বটল, ফ্ৰেছ ক্ৰীম, টুথব্ৰাছ এণ্ড কলগেট। লগতে প্ৰয়োজন হ'ব সেন্দুৰ, বিন্দি, গ্লাছ, মোবাইল চাৰ্জাৰ। আৰু লগতে প্ৰয়োজন হ'ব চাম স্নেক্স, কাৰণ সন্তানটো হ'লে সম্বন্ধীয় বহুত মানুহ আহে খবৰ ল'বলৈ। আৰু লগত লাগিব টি-চাৰ্ট, পেণ্ট, শ্লিপাৰ্ছ নিজৰ হাজবেণ্ডৰ কাৰণে। আৰু যদি ইয়াৰ মাজতে কিবা থাকি গ'ল তেন্তে মোক কমেণ্ট কৰি জনাই দিবলৈ কিন্তু নাপাহৰিব দেই।